এনেই কিন্তু মই বৰষুণ ভালেই পাওঁ, কিন্তু এনেকৈ কিনকিনালে পচন্দ খং উঠে। খোৱাটো দূৰৰেই কথা, বনাবলৈও মন নাযায়। কিন্তু উপায় নাই, মই নাখালে কি হ'ব? বাকীবোৰকতো ভোকত ৰাখিব নোৱাৰি। নিয়মীয়াকৈ আমাৰ ভিডিঅ'ত যিসকলে চাই থাকে সেইসকলে চাগৈ আমাৰ জিকা বাৰীখন দেখি দেখি আমুৱাইছে। পিছে ৰ'ব, আজি জিকা আৰু মাছৰ এখন তেনেই সাধাৰণ বিনা মছলাৰ তৰকাৰী বনাবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে ভালেই পাব। ঘৰৰে জিকা যিহেতু বাকলি ডাঠকৈ গুচালেও গালি নাখাওঁ, কিন্তু কিনা জিকাৰ লগত এনে কৰাটো অসম্ভৱ। পিছে জিকাৰ বাকলিখিনি আপুনি কি কৰে? সৰিয়হৰ সৈতে চাটনি বনাই খায়নে? তামাম টেষ্টি লাগে। পাৰিলে কমেণ্ট বক্সত আপোনালোকে ৰেচিপিটো লিখিবচোন, বনাই চাব লাগিব। মাছ ফ্ৰাই কৰোঁতে তেল ছিটিকে কথাষাৰ ছোৱালীজনী বুজাই নোৱাৰিলোঁ। পানী খেলি অৱস্থা চাওকচোন তাই। মাছখিনি হালধি নিমখৰে আগতেই মেৰিনেট কৰি থৈছিলোঁ। পোনে পোনে ভাজি লোৱা যাওক। কামৰ মাজৰ ফেচ লাইটটো নজ্বলা হৈছিল, কিয় বা নাজানো। ফ্ৰাই মাছ দেখিলে খাবলৈ মন যায়, কিন্তু উপায় নাই, কমি যাব বুলি ভাবিয়েই মনটো সান্তনা দিলোঁ। আৰু এতিয়া জিকাখিনি ভাজি লওঁ। পিঁয়াজখিনি ভাজ খোৱাৰ মাত্ৰকে সমস্ত জিকা আলুখিনি দি দিলোঁ। লগে লগে নিমখ, সোৱাদ অনুসৰি হালধি দি কালাৰ হ'বলৈ দিলোঁ। অকণমান লৰাই লৈ থেতালি লোৱা আদা, নহৰু আৰু কেঁচা জলকীয়া মিশ্ৰণখিনি দি দিলোঁ। এতিয়া ঢাকোন মাৰি অপেক্ষা কৰি আছোঁ জিকাৰ পানীখিনি নিগৰি অহালৈ। এতিয়া আকৌ অপেক্ষা কৰিব লাগিব পানীখিনি শুকোৱালৈ। এইকণ সময়তে আমাৰ ঘৰৰ একমাত্ৰ বিলাহীটো দি দিলোঁ, মানে ঘৰত আৰু বিলাহী নাই। আকৌ ঢাকোন মাৰি 2 মিনিটমান ভজাৰ পিছত জিকাৰ গাৰ পানীখিনি শেষ। কি কৰা যায় এতিয়া? ভাবি চিন্তি গ্ৰেভি জোখাৰে পানী দি দিলোঁ। আহি গ'ল উতল, গতিকে এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিলোঁ। এনেদৰেই প্ৰায় 5 মিনিটমান সিজালোঁ। আমাৰ 3 জনৰ জোখৰে গ্ৰেভিখিনি থাকোঁতেই নমাই থলোঁ। এনেইতো মানুহজনে জিকা বেয়াই পায়, পিছে আজি কি মন গ'ল মনে মনে খালে। মানে ভালেই হৈছে চাগৈ। পিছে ইমান ধুনীয়াকৈ বনাই খোৱাৰ পিছতো মানুহজনে আজিলৈকে চেনেলটোৱে ছাবস্ক্ৰাইব কৰা নাই। বেলেগৰ পৰানো কি আশা কৰিম।